channel. So guys, আজি Sunday হয়, so ভাবিলোঁ কিয়নো এটা Sunday ৰাইড কৰা যাক. So আপোনালোকে চাইছিলে মই বৰবাজাৰ গৈছিলোঁ, so তাতে জিতেন্দাৰ লগত গৈছিলোঁ. so জিতেন্দাই আজি কৈ আছে যে ব'ল অলপ ফুৰি আহোঁ আৰু ফটোশ্বুটো কৰি আহোঁ. so আজি ভাবিছোঁ আমি অলপ ফুৰি আহোঁ আৰু আমি আজি যাম বৰগৰা টি ষ্টেট. so বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ. তো এতিয়া বাৰু গৈ আছোঁ আৰু ইয়াতে চাব পাৰে এটা চাৰ্চ আছে ইফালে, এইটো খ্ৰীষ্টানহঁতৰ চাৰ্চ হয়. চ' এতিয়া বাৰু আমি গৈ আছোঁ আৰু জিতেন্দাক চাব পাৰে বম স্পীডত গৈ আছে. আৰে ভাই অলপ শ্ল'টো কৰি দে, বেছি দূৰ নাই, পামেই আৰু ইমান দূৰতো নাই নহয়, অলপ শ্ল' কৰি দে ভাই. বম পিক আপত গৈ আছে, কি ক'ম আৰু. আৰু গাইজ আমাৰ আগত আৰ এছত আমাৰ আৰমানদা আৰু তাৰ ফ্ৰেণ্ড আছে, তাৰ ফ্ৰেণ্ডৰে হয় RS. চ' সি কৈ আছিল যে ব'ল ফটোশ্বুট কৰোঁ, তাৰো মন আছে. চ' আজি সিও আহিছে. চ' এতিয়া গৈ আছোঁ আমি. এতিয়া গাইজ অলপ গাঁৱৰ ভিতৰেদি যাব লাগিব, কাৰণ এইটো ভিতৰুৱা এলেকা হয়. চ' বৰগৰা বহুত ভিতৰত আছে আৰু তাতে এটা মন্দিৰো আছে গাইজ. ইফালে গাইজ আদিবাসী মানুহ আছে যিমান, এই বাগানত কাম কৰা বহুত, এইবিলাক চব ঘৰকেইটা ইফালে আদিবাসী মানুহৰ ঘৰ আছে ইয়াত. আৰু গাইজ ইয়াতে চাব পাৰে, ইয়াতে আগত চাইনবোৰ্ডত বৰগৰা টি ষ্টেট বুলি লিখা আছে. চ' আমি ইফালেদিয়ে ভিতৰত সোমাই যাব লাগিব আৰু গোটেই একদম বাগানৰ ৰাস্তা হয় গাইজ. চাব পাৰে আপোনালোকে আগত গোটেই চাহ গছ ইয়াতে, আৰু ইয়াতে কিছুমান মহিলাকেইটা ইয়াতে চাব পাৰে পাতকেইটা তুলি লৈ আহি আছে, চাহপাত. চ' যিমান চাহপাত আছে সিহঁতে এইটো উঠাই কিনে আনি আছে, চাব পাৰে ইয়াতে ছাইডত. আৰু গাইজ আমাৰ পিছফালে দাদাহঁতে আহি আছে, আৰমানদা আৰু তাৰ ফ্ৰেণ্ড আহি আছে. তো গাইজ আমি চব এতিয়া ৰখিলোঁ. চ' দাদাহঁতেও পিছফালে চাব পাৰে ৰখিছে. চ' ইয়াতে আমি অলপ ফটোশ্বুট কৰোঁ বুলি ভাবিছোঁ. চ' পিছফালে দাদাহঁত আছে. আৰু গাইজ মোৰ পিছফালে চাব পাৰে গোটেই বাগানখিনি কিমান ধুনীয়া আছে, আৰু এইটো বহুত ডাঙৰ আছে বৰগৰা টি ষ্টেটটো গাইজ. গোটেই চাহ গছ আছে ইয়াতে. বাইকত প'ষ্ট দি ফটো তুলিব. চ' দাদা ইয়াতে বাইক কি কৰি আছে, চ' ফটো তুলিব দাদা এতিয়া. আৰু ইয়াতে আমাৰ জিতেন্দা আছে, জিতেন্দাই ফটো ক্লিক কৰিব. এইটো চাব পাৰে DSLR লৈ আহিছে, এইটো আৰমানদাৰ DSLR হয়. চ' আজি এইটো দিয়ে ফটোশ্বুট হ'ব আমাৰ. এইটো চাব পাৰে জিতেন্দাই ফটো ক্লিক কৰি আছে, আৰু ইয়াতে দাদাই পোষ্ট দি আছে. দাদাই RS লৈ আহিছে. তাৰ বাইকত জিতেন্দাই পোষ্ট দি আছে, এইফালে দাদাই ক্লিক কৰি আছে. চ' গাইজ দাদাহঁতে ফটো উঠিলে. চ' ময়ো কেইটামান 2-3টামান ফটো উঠিলেও. চ' গাইজ এতিয়া মই দেখাম আপোনালোকক হেৰি আমাৰ যে ৰবৰকেইটা বনায়. চ' ৰবৰকেইটা কেনেকৈ বনায়. চ' ৰবট বনাবলৈ গছৰ পৰাই কিবা বগা বগা কিবা এটা আছে ৰবট. চ' ইয়াতে গছতে হয় ৰবটটো. চ' আপোনালোকক মই দেখাই আছোঁ কেনেকৈ হয়. চ' গাইজ ইয়াতে চাব পাৰে কিবা টিনৰ কিবা এটা পাত্তি ইয়াতে লগাই দিছে. চ' ইয়াতে গছ কাটিং কৰি দিছে. চ' ইয়াৰ পৰা যিমান বগা বগা পদাৰ্থটো আছে, চ' সেইটো
ইয়াৰ পৰা ওলায়। চ' ওলোৱাৰ পিছত ইয়াৰ পৰা এনেকৈ আহে, পিছত এইটো জমা কৰি ৰবট বনায়। চ' ফেক্টৰীত ৰবট বনোৱা হয়, ইয়াতে চাব পাৰে। গছকেইটা বহুত গছ আছে এনেকৈ ৰবট বনোৱা। চ' ইফালেও আছে বহুতকেইটা, চবকেইটাতে কাটিং কৰিছে এনেকৈ, ইফালে চাব পাৰে। ইয়াতে চাওক, জিতেন দাই ফটো শ্বুট কৰি আছে, পোজ দি আছে, আৰু ইয়াতে আৰমান দাই ক্লিক কৰি আছে। আৰু আৰমান দাই বহুত ভালকৈ ফটো শ্বুট কৰে। তেওঁৰ ইনষ্টা আই ডি আছে হেৰি চেম খান। চ' আপোনালোকে গৈ কিনে চাব পাৰে, ফটোকেইটা বহুত ভাল ভাল আহে। আৰু তেওঁ এডিটো বহুত ভালকৈ কৰে, অচম আছে, বহুত ভাল লাগে তেওঁৰ এডিটবোৰ। আৰু ফটো ক্লিকো মজা কৰে। দুজন একদম একদম বেয়া পোষ্ট দি আছে দুজনে, একদম এজনে RS লৈ কিনে আৰু এজনে ৰয়েল এনফিল্ড মেট্ৰ' লৈ কিনে, চাব পাৰে। আৰু ইয়াতে আৰমান দাই ফটো ক্লিক কৰি আছে, ইয়াতে চাব পাৰে। আৰু গাইজ ইয়াতে চাব পাৰে বাগানটো বহুতে ডাঙৰ আছে, আৰু ইয়াতে দাদাহঁতে ফটো চটো ক্লিক কৰিলে। চ' এতিয়া চাই আছে ফটোকেইটা, আৰু বাগান চাব পাৰে বহুতে ডাঙৰ। এইটো বৰগড়া টি ষ্টেট হয়। চ' গাইজ আমাৰ ফটোশ্বুট চব হৈ গ'ল। চ' এতিয়া আমি ঘৰলৈ ওলাম আৰু। চ' এতিয়া মই বাইকত আছোঁ, আৰু মোৰ লগত আৰমান দা আছে, আৰমান দাৰ লগত গৈ আছোঁ। চ' আজিলৈ গাইজ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।